নমস্কাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা প্ৰথম দলংখনৰ নাম কি? অপশ্যন আছে কলীয়াভোমোৰা, বগীবিল, নৰনাৰায়ণ সেতু আৰু শৰাইঘাট দলং। উত্তৰটো সকলোৱে কমেণ্টত জনাব। এইটো একেবাৰে ইজি উত্তৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা দ্বিতীয়খন দলঙৰ নাম কি? অপশ্যন আছে শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু আৰু বগীবিল দলং। উত্তৰ হ'ব কলীয়াভোমোৰা দলং। কলীয়াভোমোৰা দলং ব্ৰহ্মপুত্ৰত দ্বিতীয় নম্বৰত বা ২ নম্বৰত স্থাপন কৰা হৈছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা তৃতীয় দলংখনৰ নাম কি? অপশ্যন আছে ডক্টৰ ভূপেন হাজৰিকা সেতু, নৰনাৰায়ণ সেতু, কলীয়াভোমোৰা দলং আৰু শৰাইঘাট দলং। উত্তৰ হ'ব নৰনাৰায়ণ সেতু ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা তৃতীয় নম্বৰখন দলং। ৪ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা চতুৰ্থ দলংখনৰ নাম কি? অপশ্যন আছে কলীয়াভোমোৰা দলং, বগীবিল দলং, শৰাইঘাট দলং আৰু ডক্টৰ ভূপেন হাজৰিকা সেতু। উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা সেতু। ডক্টৰ ভূপেন হাজৰিকা সেতু ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা চতুৰ্থখন দলং। ৫ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা পঞ্চম দলংখনৰ নাম কি? অপশ্যন আছে নৰনাৰায়ণ সেতু, কলীয়াভোমোৰা দলং, শৰাইঘাট দলং, বগীবিল দলং। আমি সকলোৱে জানো এইটো প্ৰশ্নৰ আনচাৰ। বগীবিল দলং হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা পঞ্চমখন দলং। সকলোৱে জানো। এতিয়া আহিছোঁ ৬ নম্বৰ প্ৰশ্নলৈ। বগীবিল দলং কোন কোন জিলাৰ মাজত আছে? ধেমাজি আৰু ডিব্ৰুগড়, নগাঁও আৰু লখিমপুৰ, শোণিতপুৰ আৰু ডিব্ৰুগড়, লখিমপুৰ আৰু ডিব্ৰুগড় জিলা। শুদ্ধ অপশ্যনটো হ'ব ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ মাজত বগীবিল দলংখন আছে। ৭ নম্বৰ প্ৰশ্নটো হৈছে আঠখেলীয়া বৰনামঘৰ অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন আছে ধেমাজি জিলা, লখিমপুৰ জিলা, গোলাঘাট জিলা আৰু কোকৰাঝাৰ জিলা। শুদ্ধ অপশ্যনটো হ'ব গোলাঘাট জিলাত আঠখেলীয়া বৰনামঘৰ আছে। ৮ নম্বৰ প্ৰশ্নটো হৈছে ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন আছে ধুবুৰী জিলা, শোণিতপুৰ জিলা, বঙাইগাঁও জিলা আৰু যোৰহাট জিলা। উত্তৰ হ'ব যোৰহাট জিলা। ৯ নম্বৰ প্ৰশ্নটো হৈছে টুক্ৰেশ্বৰী দেৱালয় অসমৰ কোন জিলাত অৱস্থিত? গোলাঘাট জিলা, তিনিচুকীয়া জিলা, গোৱালপাৰা জিলা, কামৰূপ জিলা। শুদ্ধ অপশ্যনটো হ'ব গোৱালপাৰা জিলাত টুক্ৰেশ্বৰী দেৱালয় অৱস্থিত। ১০ নম্বৰ প্ৰশ্নটো আজি শেষৰ প্ৰশ্নটো হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন আছে যোৰহাট জিলা, কাছাৰ জিলা, লখিমপুৰ জিলা আৰু ডিব্ৰুগড় জিলা। শুদ্ধ অপশ্যনটো হ'ব ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাত দিহিং পাটকাই বৰ্ষাৰণ্য অৱস্থিত। সকলোলৈকে ধন্যবাদ আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। কোনোবাই যদি কিবা অসুবিধা পাইছে তেনেহ'লে আমাক কমেণ্টত জনাবলৈ অনুৰোধ জনালোঁ।